প্ৰিয় বন্ধু, বৰষুণৰ বতৰ, আহাৰৰ বৰষুণ। আজি প্ৰেম আৰু ৰ'দালিৰ কবি, সুগন্ধি পখিলাৰ কবি হিৰুদাৰ মৃত্যুদিন। আজি ৰ'দালি নাই, আজি বৰষুণ। বৰষুণৰ দিনবোৰত গোৱা সেই সৰু সৰু পদ্যবোৰলৈ বাৰু আপোনাৰ মনত আছেনে? সেই যে সৰুতে গাইছিলে, হাতী কাণ, ঘোঁৰা কাণ, জৰ জৰকৈ বৰষুণাল। বা বৰষুণৰ দিনবোৰত আমনি লাগিলে ৰ'দালিক আমন্ত্ৰণ জনাই গাইছিলে আপুনিও, ৰ'দালি এই ৰ'দ দে, আলি কাটি জালি দিম, বৰপীৰা পাৰি দিম, তাতে বহি বহি ৰ'দ দে। আজি প্ৰেম আৰু ৰ'দালিৰ কবি হিৰুদাৰেই মৃত্যুদিন। 1932 চনৰ 28 জুলাই তাৰিখে হিৰুদাৰ জন্ম হৈছিল। বিংশ শতিকাৰ আটাইতকৈ জনপ্ৰিয় কবিসকলৰ ভিতৰত, কবিতাক মানুহৰ অন্তৰস্পৰ্শৰ আবেদন কৰি তুলিব পৰা কবিসকলৰ ভিতৰত সহজ সৰল প্ৰাণৰ কবি হিৰুদা আছিল অন্যতম। 1992 চনত শইচৰ পথাৰ মানুহ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰাৰ কবি হিৰুদাই অসম উপত্যকা সাহিত্য বঁটা আৰু বিষ্ণুৰাভা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এই কবি হিৰুদাক লৈ ইমান মানুহৰ মাজত জনপ্ৰিয়তা আছিল আৰু হিৰুদা কিমান খেয়ালি স্বভাৱৰ আছিল, এটা ঘটনা ক'বলৈ মন গৈছে। মই পঢ়িছিলোঁ চাৰেগামা নামৰ এখন আলোচনী। কবি হিৰুদা এবাৰ যোৰহাটলৈ যাবলৈ বুলি গুৱাহাটীৰ বাছ ষ্টেণ্ডলৈ আহিল আৰু আহি বাছৰ টিকট খোজাৰ পাছত টিকট কাউণ্টাৰত তেখেতক জনালে যে যোৰহাটলৈ যোৱা বাছৰ টিকট ইতিমধ্যেই শেষ হৈ গৈছে। কবি হিৰুদাই তেতিয়া সুধিলে যে এতিয়া ক'লৈ যোৱাৰ টিকেট বাচি আছে। কাউণ্টাৰৰ পৰা জনালে যে এতিয়া ধুবুৰীলৈ যোৱাৰ টিকেটহে মাত্ৰ বাকী আছে। আৰু তেতিয়া কবি হিৰুদাই ক'লে, ঠিক আছে, ধুবুৰীলৈ যোৱাৰ টিকেটকে দিয়া। আৰু সেই বুলি ধুবুৰীলৈ যোৱাৰ বাছত কবিজন উঠি গুচি গৈছিল। জীৱন জীয়াই থাকিবলৈ ইয়াতকৈ আৰু সৰলতৰভাৱে জীয়াই থাকিবলৈ আমাক আৰু কি লাগে? ৰৌদ্ৰ কামনা, তোমাৰ বাঁহী, শইচৰ পথাৰ মানুহ, সুগন্ধি পখিলা, মোৰ প্ৰিয় বৰ্ণবোৰ আদি আছিল হিৰুদাৰ কাব্যগ্ৰন্থ। তদুপৰি চিৰন্তন, মনন, আন্তৰিক শীৰ্ষক 3খন কাকতো তেখেতে সম্পাদনা কৰিছিল। তেখেতৰ ঘৰতে আছিল চিত্ৰকূট বন নামৰ এটি ছপাশাল আৰু তাৰ জৰিয়তে তেখেতে ছপাৰ কামত ব্যস্ত আছিল। তদুপৰি যিসকলে গুৱাহাটীৰ চানমাৰি ফ্লাইঅভাৰৰ বহাৰ অভ্যাস আছিল, 2012 চনৰ আজিৰ দিনটোত অৰ্থাৎ 4 জুলাই তাৰিখে মৃত্যু হোৱাৰ পূৰ্বলৈকে চানমাৰি ফ্লাইঅভাৰত বহি থকাসকলে প্ৰায়েই হিৰুদাক খোজকাঢ়ি কান্ধত মোনা এখন ওলমাই চিগাৰেট এটা হুপি হুপি পাৰ হৈ গৈ থকা প্ৰায় দেখা পাইছিল। মোৰ এজন বন্ধু হিৰুদাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল। তো তেখেতৰ পৰা মই জানিছিলোঁ এইগৰাকী কবিৰ অত্যন্ত সৰল অথচ প্ৰগ্ৰাহ মেধা তীক্ষ্ণতাৰে সৈতে কিদৰে জীৱনটো উদযাপন কৰিছিল। কিহৰ বিষয়ে লিখা নাছিল হিৰুদাই? মোৰ তুমৰলৈ তেজত তক বগাই উঠে 1000 এটা ৰলোৱা ঘোঁৰা। দেশপ্ৰেমক আন্দোলিত কৰিব পৰাকৈ যিদৰে হিৰুদাৰ কবিতা আছিল, একেদৰে এইজনা কবিয়ে লিখিছিল, তুমিতো জানাই এই কবিৰটো আৰু একো নাই, এটাই মাথো কামিজ, তাৰো চিগু চিগু চিলাই, প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় চুৰাই। এইদৰে মানৱ প্ৰেমক আন্দোলিত কৰিব পৰাকৈ প্ৰকাশ আছিল কবিৰ। হিৰুদাৰ মুৰ দেশ শীৰ্ষক কাব্যগ্ৰন্থৰ পৰা এটা বিখ্যাত কবিতা, সকলোৰে মুখে মুখে চলি থকা এটা কবিতা আপোনালোকৰ আগত অকণমান আবৃত্তি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আহকচোন আজি সুগন্ধি পখিলাৰ এইগৰাকী কবিক, প্ৰেম আৰু ৰ'দালিৰ এইগৰাকী কবিক, বিংশ শতিকাৰ আটাইতকৈ কবিতাক মানুহৰ ওচৰলৈ লৈ যোৱা, মানুহৰ অন্তৰস্পৰ্শৰ আবেদন কৰি তুলিব পৰা এইগৰাকী কবিক, জনপ্ৰিয় কবি, এই কবিতাটোৰে আজি সোঁৱৰণ কৰোঁ। মোৰ দেশ। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে মোৰ
প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকু ৰুমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ। শান্তিৰ চৰাইজুৰিত আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি কাম, আৰু তোমাৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বতমললৈ। মানুহৰ হিয়াই হিয়াই বৈ থাকক হিয়াৰ পখিলাবোৰ, সুগন্ধি পখিলা হৈ, প্ৰেম আৰু ভালপোৱাৰ গান হৈ, চিৰদিন চিৰকাল মানৱ প্ৰেমৰ বন্দনাৰে পৃথিৱীৰ সমস্ত জীৱকুলৰ প্ৰতি মানুহ হৈ উঠক বিনয়ী, আগ্ৰহী আৰু অন্তৰ ভৰা এটা প্ৰিয়তম আকুতি। প্ৰেম আৰু ৰদালিৰ সুগন্ধি পখিলাৰ কবিৰ মৃত্যুদিনত এয়াই আমাৰ আন্তৰিক কামনা।